আজি কাৰ্বি আংলং নিউজ কাৰ্ড চেনেলৰ যোগেদি আজি এই আপোনালোকে আমাক এই প্ৰচাৰ হেৰিত আপোনালোকে সহযোগ কৰাৰ কাৰণে আমি আপোনালোকক বহুত ধন্যবাদ দিছোঁ। আৰু যিহেতু আজি সকলোৱে আমি জানো যে আজি আমাৰ স্বৰ্গীয় শ্ৰী আমাৰ জুবিন গাৰ্গৰ তেওঁৰ আজি অন্তিম হেৰি আজি শ্ৰদ্ধাঞ্জলিৰ হেৰি আছে। আৰু সেই হিচাপে আজি চাহ বাগিচাৰ আজি যিসকল কৰ্তৃপক্ষ তেওঁলোকে আজি আমাক নিৰ্দেশ দিছিলে যে আজি বাগিচা বন্ধ ৰাখিব লাগে আৰু তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে সকলোৱে একমত হৈ পেলাই যাতে শোভাযাত্ৰা এটা কৰি তেখেতক সম্পূৰ্ণ হিচাপে সহযোগ কৰিবৰ কাৰণে মানে আমাক অনুমতি দিছিলে। যাৰ কাৰণে আমি আজি সকলো ৰাইজ আৰু যিমান ছাত্ৰ সংগঠন আছে আমাৰ চাহ বাগিচাৰ অন্তৰ্গত আমি সকলো যুৱক যুৱতী আৰু আমাৰ মা ভনী যিমান উপস্থিত আছে তেওঁলোকে আজি সকলোৱে নিজৰ কাম আজি ত্যাগ কৰি তেওঁলোকে আজি এই সহযোগ কৰিলে। আৰু সেইটো হিচাপত আজি আমি এদিন কাৰণে আমি কোনো ধৰণৰ তেনেকুৱা আমাৰ হাতত আমি তেনেকৈ আৰ্থিক হেৰিৰ আমি কোনো ব্যৱস্থা লোৱা নাই। আমি খালি আজি তেখেতক শ্ৰদ্ধাঞ্জলি হিচাপে আমি সকলোৱে আমাৰ নিজৰ নিজৰ হেৰি ত্যাগ কৰি পেলাই আজি তেওঁলোকক আজি তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি মানে আজি সময় দিলোঁ। আৰু যি আজি আপোনালোকে ইয়াত যিমান যুৱক যুৱতী আজি আমাক আহি এই সহযোগ কৰিলে আৰু যিমান ছাত্ৰ সংগঠন যেনেকৈ আমাৰ আৰ্টছাৰ পৰা ধৰি আৰু অন্য সংগঠনবিলাকো যদি আছে তেওঁলোকক আজি আমি ধন্যবাদ দিছোঁ। আৰু আজি বগিজান চাহ বাগিচা ফালৰ পৰা আজি আমি যিমানখিনি ইয়াত সহযোগী আছোঁ সকলো তৰফৰ পৰা আজি আমি এইখিনি কাৰ্যকলাপত আমি সম্পূৰ্ণ জড়িত হৈ আজি সুচাৰু হিচাপে আমি কৰি তুলিলোঁ। গতিকে মই সকলোকে মই ধন্যবাদ দি আৰু ভৱিষ্যতে আমাৰ এই হেৰি কাৰ্যসূচীটো আমি সম্পূৰ্ণ হিচাপে কৰালোঁ বুলি আমি আশা কৰি আজি সকলোকে ধন্যবাদ দিলোঁ। ধন্যবাদ। মই আৰু বিশেষকৈ মই আপোনালোকৰ মিডিয়া পাৰ্চনক ধন্যবাদ জনাব বিচাৰিছোঁ যিহেতু আমাৰ জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো আপোনালোকে আহি আমাৰ মাজত দেখা দিলে সেই কাৰ্যসূচীটোত। আৰু আমি বগিজানবাসী ৰাইজ আৰু আমাৰ মাজতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছা নীলিপচা ব্ৰাঞ্চ লগতে আমাৰ বগিজান চাহ বাগিচা মজদুৰ সংঘৰ গোটেইখিনি একেলগতে লৈ পেলাই আমি স্বৰ্গীয় জুবিন গাৰ্গৰ যি শোভাযাত্ৰা আছিলে যি তাৰ লাষ্ট জাৰ্ণি আছিলে সেইটো আমি আজি ইয়াৰ পৰা তাক বিদায় হিচাপে আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ এটা শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু সেই শোভাযাত্ৰাৰ যোগেদি আমি তেখেতৰ আত্মা যাতে
সদগতি কামনা কৰিছোঁ আৰু সেই শোভাযাত্ৰা সেই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে মই তেখেতৰ আত্মা শান্তিৰ কামনা কৰিছোঁ আৰু লগতে মই স্থানীয় ৰাইজক এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আমাৰ লগতে অংশগ্ৰহণ কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে ধৰি সকলো বিষয়ববীয়া আৰু লগতে আমাৰ বগিজান চাহ বাগিচাৰ মজদুৰ সংঘৰ সভাপতি সম্পাদক তথা মজদুৰ সংঘৰ কৰ্মচাৰী সংঘৰ সভাপতি সম্পাদক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ স্থানীয় ৰাইজৰ যি সহযোগিতা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ শেষ যাত্ৰা যোগেদি আমি ইয়াকে প্ৰকাশ কৰিব বিচাৰিছোঁ যে তেখেতৰ যি অকাল মৃত্যু হৈছিল সেই অকাল মৃত্যুৰ পাছত তেখেতৰ যি আদৰ্শ আছিল, তেখেতৰ যি আইডিয়লজিছ আছিল আমাৰ সমাজত, সেই সমাজে যাতে তেখেতৰ আদৰ্শখিনি মানি চলে আৰু এখন ভাল সমাজ গঢ়ি তোলাত যাতে এখন ভাল ৰাষ্ট্ৰ গঢ়ি তোলাত সহায় হয়, সেইখিনি আমাৰ যুৱ চামক আমাৰ সমাজত থকা ব্যক্তিসকলক মই অনুৰোধ জনাওঁ তেখেতৰ আইডিয়লজিখিনি মানি চলাত। সেইখিনি মানি চলিলে যিহেতু তেখেতৰ আত্মাই মই ভাবিছোঁ শান্তি পাব আৰু তেখেতে যি ইচ্ছা কৰিছিলে জীয়াই থকা অৱস্থাতে যি এটা ইচ্ছা কৰিছিলে জুবিন গাৰ্গে যে এখন সুস্থ সবল সমাজ আৰু উন্নতি সমাজ গঢ়াৰ যি এখন সপোন চাইছিলে সেই সপোন পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। আৰু শেষতে মই এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতৰ যি স্বৰ্গত আত্মাই শান্তি লাভ কৰে যেন। ধন্যবাদ।